নৰসিংহ পাতৰ সৈতে গৰৈ মাছৰ জোল। প্ৰথমে মই এয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া বেহৰ অকণমান, নৰসিংহ পাত, আদা নহৰু জলকীয়াৰ লগত একেলগে পেষ্ট কৰি লৈছোঁ। সেইখিনি অকণমান মই ভাজি ল'ম, যিহেতু আলু নিদিলে ভাল নালাগে মোৰ যিকোনো আঞ্জা, গতিকে আলু মেইন, আলু দিবই লাগিব। নিমখ, হালধি, জলকীয়া গুড়ৰ অকণমান সিজি গ'ল। এতিয়া মই এইখিনি দি দিলোঁ, নৰসিংহ পাতখিনি পেষ্টখিনি। ৱাও গাইছ, খুব ধুনীয়া, সুন্দৰ, টেষ্টি। ধনিয়াৰ গুড়ি অকণমান দিলোঁ, গৰম মছলা অকণমান, আৰু অকণমান আলু মই ভাঙি দিওঁ। ভাঙি দিলে অকণমান গোটা হ'ব আৰু আঞ্জাখন ভাল লাগে। আৰু এতিয়া মই মাছখিনি দি দিম ইয়াতে। এয়া মোৰ গৰৈ মাছৰ জোল, নৰসিংহ পাতেৰে আঞ্জা, খুব ধুনীয়া। এয়া মোৰ গৰৈ মাছৰ জোল হৈ গ'ল নৰসিংহ পাতেৰে। মজা হৈছে গাইছ, নৰসিংহৰ জোল। টেষ্টি গাইছ।